এডাল লাঠি লৈ লৈ গৈ আছে এইফালে ভূত বিচাৰি আৰু এটা মই নহয় ভূত। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি আছে আমাৰ ঘৰত খানা 31 ডিচেম্বৰৰ কাৰণে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে তন্ময় খৰিকা কটাত বিজি হৈ আছে, কাৰণ মাংস ইয়াত এনেকৈ শলাত ভৰাই ভৰাই এনেকৈ পোৰা মাংস খোৱাৰ কথা আজি আছে। সেইকাৰণে এইফালে জুই ধৰি ৰেডি কৰিছোঁ আৰু এইফালে তন্ময়ে খৰিকা কাটি আছে। তো ব'লক এতিয়া মাংস পোৰা ষ্টাৰ্ট কৰোঁ। এইফালে দেখিছে এনেকৈ খৰিকাত ভৰাই মাংস এনেকৈ পুৰি আছোঁ। এইফালে আৰু এইফালে মাংস বহাই দিলোঁ। এইফালে মাংস বনাই আছে আমাৰ তন্ময়ে। চাওক এইফালে লৰাই আছে বঢ়িয়াকৈ, মাংস হৈ আছে। এইফালে এবাৰ দেখুৱাই দিওঁ, দেখিছে। আৰু এইফালে মাংস সিজি আছে বৰ্তমান। পানী চানী দি কৰি ৰেডি হৈ গ'ল। মাংস অলপ টাইম সিজাৰ পিছত নমাই দিম। আৰু এইফালে দেখিছে আমাৰ ত্ৰিদীপে পূৰা গেমত বিজি, খানা চানা বাদ দি পূৰা পাবজিত বিজি হৈ আছে সেইফালে। আৰু এইফালে অলপমান ডেন্স মাৰি এনজয় কৰি লওঁ, ব'লক এতিয়া। तुझको ही दुल्हन बनाऊंगा, तुझको ही दुल्हन যদি ৰন্ধা ফালে দিম আজি কেলা এডাল লাঠি লৈ লৈ গৈ আছে এইফালে ভূত বিচাৰি। ভূতৰ সন্ধানত ৰাতি দেখিছে। আৰু এটা মই নহয় ভূত, আৰু এটা পিছত আছে, আগবাঢ়ি যাব। এইটো এটা লাখুটি চাখুটি লয়। এইফালে আমাৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল। ভাত পানী চবেই বাঢ়ি কৰি ল'লোঁ। এনেকৈ ডাইনিং টেবুললৈকে লৈ আহিলোঁ আমাৰ ঘৰত। তো এতিয়া খাওঁ। আৰু ব্লগটো যদি অকণমানো চাই ভাল পালে তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।